বিষ বাষ্পৰ কবলত সমগ্ৰ ভাৰতবৰ্ষ। দিল্লীক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক প্ৰদূষিত মহানগৰৰূপে পৰিগণিত হৈছে বৰ্ণিহাট। অসম আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত সৰু ঔদ্যোগিক চহৰ বৰ্ণিহাট। ভৌগোলিকভাৱে দুখন ৰাজ্যৰ মাজত বিস্তৃত বৰ্ণিহাট অসমৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা 65 কিলোমিটাৰ দূৰত্বত। অসমত 39টা আৰু মেঘালয়ত 41টা ঔদ্যোগিক ইউনিট থকা এই অঞ্চলৰ অন্যতম প্ৰধান ঔদ্যোগিক কেন্দ্ৰ। গ্ল'বেল এয়াৰ পলিউশ্যন ৰিপৰ্ট অনুসৰি বিশ্বৰ 20খন প্ৰদূষিত চহৰৰ ভিতৰত 13খনেই ভাৰতৰ। অসম মেঘালয় সীমান্তৰ ঔদ্যোগিক চহৰ বৰ্ণিহাটক 2024 চনৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্টৰ জৰিয়তে বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত মহানগৰ হিচাপে ঘোষণা কৰা হৈছে। বিশেষকৈ প্ৰদূষণৰ নীতি নিয়ম উলংঘা কৰা উদ্যোগসমূহেই বায়ুৰ গুণাগুণৰ অৱনতি ঘটাৰ মূল কাৰণ হ'লেও ইয়াৰ আন কাৰণবোৰৰ ভিতৰত আছে পাহাৰ কটাও। বৰ্ণিহাটৰ বায়ু প্ৰদূষণে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই আহিছে, যেনে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হাঁপানি আৰু হৃদৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আদিৰ আশংকা বৃদ্ধি কৰে, যি শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত অধিক বিপদজনক। বৰ্ণিহাটৰ বায়ু প্ৰদূষণৰ এই সংকটৰ সমাধান কৰিবলৈ চৰকাৰ আৰু জনসাধাৰণৰ সমন্বয়মূলক প্ৰচেষ্টা অত্যন্ত প্ৰয়োজন হৈ পৰিছে। এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰী ব্যৱস্থা, জনসাধাৰণৰ সজাগতা আৰু পৰিৱেশ সুৰক্ষামূলক প্ৰকল্পৰ উন্নয়ন অত্যন্ত প্ৰয়োজনীয়।